সকলোৱে জানো যে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো আমাৰ পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ দূৰত্বত থাকি পৃথিৱীখন প্ৰদক্ষিণ কৰি আছে। ই প্ৰায় 90 মিনিটৰ মূৰে মূৰে পৃথিৱীখন এবাৰকৈ প্ৰদক্ষিণ কৰে। আৰু এইদৰে প্ৰদক্ষিণ কৰি থাকোঁতে কোনো সময়ত এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা মুন অথবা সূৰ্যৰ ওপৰেদি পাৰ হৈ যোৱা যেন লাগে। অৰ্থাৎ এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটোৱে পৃথিৱী আৰু সূৰ্যৰ মাজত আহি এক্লিপছৰ সৃষ্টি কৰে আৰু ইয়াকে আমি ছ'লাৰ ট্ৰেনজিট বুলি কওঁ। ঠিক সেইদৰে স্পেচ ষ্টেচনটো যেতিয়া চন্দ্ৰ আৰু পৃথিৱীৰ মাজত আহে তেনে অৱস্থাত আমি লুনাৰ ট্ৰেনজিট দেখিবলৈ পাওঁ। আৰু DSLR কেমেৰা আৰু বিভিন্ন সঁজুলিৰ জৰিয়তে এনে ট্ৰেনজিটৰ ফটো ল'ব পাৰি। ISS ট্ৰেনজিট ফাইণ্ডাৰ নামৰ এটা ৱেবছাইট আছে য'ত আমি আগতীয়াকৈ এনে ট্ৰেনজিটৰ বিষয়ে জানিব পাৰিম। ৱেবছাইটটোত লোকেশ্যন ছিলেক্ট কৰাৰ পিছত আমি খুব ধুনীয়াকৈ আপকামিং নিয়েৰেষ্ট ছ'লাৰ আৰু লুনাৰ ট্ৰেনজিটৰ বিষয়ে খুব সুন্দৰভাৱে দেখিবলৈ পাম। ৱেবছাইটটোত এইদৰে আপোনালোকে যি ৰেড লাইন দেখা পাইছে, মেপৰ এই লোকেশ্যনবোৰত আমি একচুৱেল ট্ৰানজিটটো দেখা পোৱাৰ সম্ভাৱনা থাকে। আৰু এনে ট্ৰেনজিটবোৰ নিজৰ লোকেশ্যনৰ ওচৰে পাজৰে পোৱাটো অলপ কঠিন। আৰু বছৰটোত প্ৰায় 2-3 বাৰ এনেধৰণৰ অপৰচুনিটিজবোৰ পোৱা যায়। আমি বহুত দিন অপেক্ষা কৰাৰ পাছত এনে এক অপৰচুনিটি পাইছিলোঁ আৰু ট্ৰেনজিটৰ বাবে আমাৰ নিয়েৰেষ্ট লোকেশ্যন আছিল নাগালেণ্ডৰ উখা ডিষ্ট্ৰিক্টত। আৰু সেইমতে আমি প্লেনিং কৰি যাত্ৰা আৰম্ভ কৰিছিলোঁ নাগালেণ্ডলৈ। সাধাৰণতে সূৰ্যৰ ফটো ল'বলৈ হ'লে বিভিন্ন ধৰণৰ ছ'লাৰ ফিল্টাৰ ব্যৱহাৰ কৰিবলগীয়া হয়। এনে ছ'লাৰ ফিল্টাৰসমূহে সূৰ্যৰ পৰা অহা পোহৰ বহু পৰিমাণে কমাই দিয়ে, ফলত আমি ধুনীয়াকৈ সূৰ্যটো চাব পাৰোঁ। ছ'লাৰ এক্লিপছ চাবলৈ হ'লে এনেধৰণৰ ফিল্টাৰ ইউজ কৰা হয়। আৰু এইদৰে আমি যদি কোনো ধৰণৰ ফিল্টাৰ ইউজ নকৰোঁ, আমাৰ কেমেৰাৰ চেন্সৰটো সম্পূৰ্ণৰূপে ডেমেজ হ'ব, অথবা আমি যদি খালী চকুৰে কেনেবাকৈ যদি ভিউ ফাইণ্ডাৰত চায়ো দিওঁ, আমাৰ আয়ো ডেমেজ হোৱাৰ বহুত সম্ভাৱনা আছে। Nagaland is really beautiful. During our journey, we got some very special view of its mesmerizing landscapes. আমাৰ ছ'লাৰ ট্ৰেনজিটৰ সময় আছিলে 12:43 আৰু ইয়াৰ কিছু সময়ৰ আগতে আমি গৈ পেলাই আমাৰ লোকেশ্যনত গৈ উপস্থিত হ'লোগৈ। তো আমি লোকেশ্যন আহি পালোহি, য'ৰ পৰা ISSটো বেলি ফ্ৰণ্টেদি পাৰ হোৱাৰ চান্স আছে। আমি বৰ্তমান আছোঁ নাগালেণ্ডত উখা ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা দয়াং ডেমলৈ আৰু বেছি দূৰ নাথাকে, 40 কিলোমিটাৰমান থাকে। তো আমাৰ বেচিকেলি ছেটআপটো কি হ'ল, দুটা কেমেৰা ইউজ কৰিম। অঞ্চুৱে নিজৰ কেমেৰা ছেটআপ কৰি আছে। তো ইয়াত মই ইউজ কৰিম টেমৰন 100-400 লেন্সখন ইউজ কৰিম আৰু অঞ্চুৱে কৰিব 150-600। তো আমাৰ ফ্ৰণ্টত থাকিব এখন ছ'লাৰ ফিল্টাৰ। ছ'লাৰ ফিল্টাৰখন মই দেখাই দিছোঁ। ফিল্টাৰখন এনেকুৱা থাকে, মই অলপ নিজে মডিফাই কৰি লৈছোঁ। তো এইখন লগালে কি হয়, আপোনাৰ বেলেগ লাইট মানে আহিব নিদিয়ে, একেবাৰে কম এমাউণ্টৰ লাইট আহে, যিখিনি আপোনাৰ লেন্স বা কেমেৰাৰ চেন্সৰৰ একো প্ৰব্লেম নকৰে। মানে যদি এই বস্তুটো নাথাকে তেতিয়া আপোনাৰ চেন্সৰ বেয়া হোৱাৰ চান্স থাকে, বা খালী চকুৰে চোৱাৰো সেইকাৰণে কেতিয়াও চেষ্টা নকৰিব। যদি এনেকুৱা ফটোশ্বুট কৰিব খোজে, যদি চন্দ্ৰৰ আগত ISS পাৰ হোৱা কৰিব খোজে তেতিয়া একো প্ৰব্লেম নাই, কিন্তু বেলিৰ আগত যদি থাকে তেতিয়াহ'লে সদায় ছ'লাৰ ফিল্টাৰ ইউজ কৰিব আৰু নিজে খালী চকুৰে কেতিয়াও নাচাব। মানে যদি চাব লাগে তেতিয়া এই যিটো এক্লিপছ ফিল্টাৰ পায় ছানগ্লাছ টাইপ, সেই বস্তুটো ইউজ কৰিব লাগে। মই ট্ৰিগাৰৰ কাৰণে এটা হেৰি ইউজ কৰিম, ৰিম'ট ট্ৰিগাৰ এটা ইউজ কৰিম। এইটোৰ পৰা বাৰ্ষ্টত মাৰিম আৰু টাইমিংটোৰ কাৰণে আমি এটা এটমিক ক্লক ছেট কৰি থৈছোঁ মোবাইলতে। এটমিক ক্লকত যিটো একজেক্ট টাইম দেখাব, আমি সেইটো সময়তে মানে কণ্টিনিউৱাছ মডত ফটোখন তুলিবলৈ চেষ্টা কৰিম। 10খনমান ফটো তুলি চাম, যদি লাক ভাল থাকে। আৰু এইফালে স্কাইখন এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, তো বহুত ডাৱৰ আছে, আশা আছে আৰু যদি ক্লিয়াৰ হয় তেতিয়া আজি শ্বটটো পাম বুলি আমি ভাবিছোঁ। চ' বৰ্তমান আমি এই লোকেশ্যনত আছোঁ আৰু এতিয়া আমি ছেটআপ কৰি আছোঁ আৰু প্ৰায় 10 মিনিটমান পিছতে ট্ৰানজিটটো আছে। মোৰ একচুৱেলি ছ'লাৰ ফিল্টাৰখন যোনখন আছে এইটো ইয়াত অলপ ভালকৈ লগা নাই, সেইকাৰণে মই অলপ টেপিং কৰি লৈছোঁ ফ্ৰণ্টত। আৰু এই ছ'লাৰ ফিল্টাৰটো একচুৱেলি মেইন, এইটো ছ'লাৰ ফিল্টাৰটো নহ'লে আমি কেতিয়াও ফটোটো ল'ব নোৱাৰিলোঁহেঁতেন। গতিকে এইটো মই অৰ্ডাৰ দিছিলোঁ, কালি আহি পালে, কিন্তু অলপ প্ৰব্লেম আছে ইয়াতে, অলপ ঠিক ঠাক কৰি লৈছোঁ ইয়াতে। এনেকৈ টেপিং কৰি পেলাই ফ্ৰণ্টত লগাই লৈছোঁ এতিয়া। চ' এতিয়া সময় হৈ গৈছে
12:25 আৰু যোনটো আমাৰ যোনটো ISS ট্ৰেনজিট ফাইণ্ডাৰৰ যোনটো আমাক টাইম দিছিলে সেইটো অলমষ্ট 12:43 মান আছিলে। এতিয়া ডাৱৰ বহুত আছে, দেখা যাওক কেনেকুৱা কি হয়। বৰ আশা কম আছে ট্ৰেনজিটটো পোৱাৰ। চেষ্টা কৰি চাওঁ, ছেটআপটো কমপ্লিটলি কৰি লৈছোঁ। গতিকে আমি যিটো ভিউ বৰ্তমান পাই আছোঁ, সেই গোটেই ভিউটো অকণমান দেখুৱাই দিছোঁ ইয়াতে আপোনালোকে ছানটো দেখিবলৈ পাব ধুনীয়াকৈ। ছ'লাৰ ফিল্টাৰ ইউজ কৰাৰ কাৰণে এইটো এটা অৰেঞ্জ ভিউ এটা আহিছে। আৰু ঠিক সেইদৰে আপোনালোকে ইয়াত যদি চাই, ইয়াতে ডাৰ্ক স্পটছ কিছুমান আছে, ব্লেক স্পটছ কিছুমান, এইবোৰ একচুৱেলি ছান স্পটছ হয়। এইবোৰ টেম্পৰাৰী স্পটছ কিছুমান, ছানত ব্লেক স্পটছ কিছুমান দেখা যায়। এতিয়া অনশ্ব'ৰ কেমেৰাটো আছে ভিডিঅ' মডত, কি লগাই থৈছে 150-600। ভিডিঅ'টো দেখাই দিয়া অলপ, ডিছপ্লেত দেখাব। এইটো একদম কমপ্লিট জাষ্ট 1 মিনিটৰ আগলৈকে ধুনীয়াকৈ আছিলে, মানে ডাৱৰখিনি আহি গ'ল, কমপ্লিট ডাৱৰ আহি গ'ল। এতিয়া গোটেই চেছ আৰু আজি গম পাই গ'লোঁ আৰু। এফালে ফটো হৈ আছিলে কিন্তু একোৱেই নাই ন ভিউত। মই এতিয়া একোৱেই দেখা নাই, জাষ্ট 1 মিনিটৰ আগলৈকে গোটেইখিনি ধুনীয়াকৈ আছিল। টাইম পাৰ হৈ গ'ল নেকি? 12:41 হৈছে আৰু 2 মিনিট আছে। ডাৱৰখিনি কিন্তু বহুত ডাঠ, মানে ডাৱৰ এটা লেয়াৰ আহি গৈছে, পচিবল নহয় আৰু এইটো বস্তু। This time we didn't get the chance to capture the ISS solar transit, and this was our first attempt. So we are hopeful that we will soon get another such transit opportunity and would be able to capture it. Thank you very much for watching this video. Please show us some love and share it, and please subscribe to our channel. Thank you.